1946 চন সম্বৰ্ধনা পত্ৰ তাৰিখ 19 ডিচেম্বৰ 2021 ইংৰাজী চন প্ৰতি সন্মানীয় পদ্মশ্ৰী ডক্টৰ বিকালী মৌজা উন্নয়ন সমিতিৰ সম্বৰ্ধনা অনুষ্ঠান। বিকালী মৌজা উন্নয়ন সমিতিৰ উদ্যোগত ধূপধৰাৰ সাপ্তাহিক বজাৰ ময়দান প্ৰাংগণত দেওবাৰে এক ৰাজহুৱা সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। এই সম্বৰ্ধনা সভাত ডাইনী হত্যা, কুসংস্কাৰ, অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দি অহা পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভাক সম্বৰ্ধনা জনোৱা হয়। বিকালী মৌজা উন্নয়ন সমিতিৰ সভাপতি লৱ কুমাৰ কছাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা সভাত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটাপ্ৰাপক ডক্টৰ বিৰুবালা ৰাভাৰ উপৰি অলপতে গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত স্বৰ্ণপদক লাভ কৰা মাছলাম মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ মৃণাল কুমাৰ ৰাভা আৰু বিগত নিৰ্বাচনত নিৰ্বাচিত হোৱা ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীকো সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা সভাত বিকালী মৌজা উন্নয়ন সমিতিয়ে আটাইকেইগৰাকী ব্যক্তিলৈ একোখনকৈ সম্বৰ্ধনা পত্ৰ, শৰাই, জাপি, ফুলাম গামোচা, আৰনাই তথা পাজাৰেৰে সম্বৰ্ধনা জনায়। ইফালে একেটা অনুষ্ঠানতে ডক্টৰ বিৰুবালা ৰাভাৰ লগতে তিনিওগৰাকী ব্যক্তিক ধূপধৰা তিনিদলীয়া ৰাইজ, ধূপধৰা মিলন সংঘ, লেখিকা সমাৰোহ, ধূপধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ধূপধৰা মুছলিম ৰাইজ, শ্ৰী শ্ৰী জগতগুৰু নামঘৰ, ধূপধৰা ৰাভাপাৰা ৰাইজ, ধূপধৰা মহিলা সমিতি আৰু খুটাবাৰী গাঁও উন্নয়ন সমিতিয়েও সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটোত কেইবাটাও স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তি তথা কেইবাগৰাকী জনপ্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰিপৰ্ট BR নিউজ, ধূপধৰা, গোৱালপাৰা।